নমস্কাৰ বন্ধু বান্ধৱীসকল, অংকু মাজুলী ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ BA 5th ছেমিষ্টাৰৰ ফাইনেল এক্সাম শেষ হ'ল, সেইকাৰণে ভাবিলোঁ আমি লগৰখিনি মিলি খানা এটাকে খাওঁ। আৰু খানাটো খাইছোঁ আমি মাজুলীৰ ডেকাচাঙত। আৰু আমাৰ ডিপাৰ্টমেণ্টত বিশেষ ল'ৰা ছোৱালী বেছি নাই বাৰু, মানে আমাৰ ছেমিষ্টাৰটোত ল'ৰাটো নাই, ল'ৰাকেইটাৰ ভিতৰত এটা ল'ৰাই আহিছে, বাকীখিনি আহিম বুলি কৈ নাহিলে। বাকী ছোৱালীও কেইবাজনীও নাহিলে। আমি যিখিনি আহিছোঁ সেইখিনিয়ে খানাটো খাইছোঁ আৰু। গতিকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো মই ইউটিউবত দিয়াৰ মোৰ উদ্দেশ্যটো হৈছে যে মোৰো এটা মেমৰিজ হিচাপে ৰাখি থ'ব পাৰিম ইউটিউবত, আৰু আপোনালোকেও চাই কিজানি ভাল পাব। গতিকে ভাল পালে ভিডিঅ'টো ৰিজু কেনেকুৱা লাগিছে? অকণমান এইফালে চাই কোৱা। বহুত মানে নহয়কে আমাৰ খানাটো ফাইনেলি হ'লগে, মানে আহিলো চবে লাগি আছো। এয়া আমাৰ গংগাৰাণী তোমাৰ হ'ল নি বাচ্ছাটো? কবিতা, এয়া আমাৰ কবিতাই ধুনীয়াকে ভাত বনাইছে। এয়া খোৱাত ব্যস্ত, এয়া গংগা বাচ্ছাটো কণ্ট্ৰল কৰি থকাত ব্যস্ত, আৰু লগতে খোৱাত ব্যস্ত। এয়া বিদিশা গৈ পেলাই কমলা ফটো মাৰিবলৈ কমলা ফটো মাৰি খাই। এয়া কুমকুম বহি আছে, এয়া আমাৰ ফোনত ব্যস্ত মানুহ। তাৰপাছতে এয়া অনিতা আৰু কবিতাই এয়া ভাত উঠাই আছে। মই আৰু লগতে আছো আৰু এনেই। ভাল লাগিছে দেখি যথেষ্ট। কি হয়? আমাৰ মাংস বনাই আছে কুমকুমে। বহুত ভাল লাগিলে চলাম আৰু